সাংস্কৃতিক আৰু ঐতিহাসিক জেগা হ'ল যোৰহাট। আৰু যোৰহাটলৈ যেতিয়াই অহা যায়গৈ তেতিয়া জুবিন দাৰ কথা মনত নপৰিবনে বাৰু? এয়া হ'ল জুবিন দা, আমাৰ সকলোৰে মৰমৰ জুবিন দা। চাওকচোন বাৰু কিমান ধুনীয়াকৈ ৱাল পেইণ্টিংটো বনাইছে, আৰু আৰ্টিষ্টজনৰ নাম হ'ল নীলমণি চাংমাই। আৰু এয়া গোটেই পেইণ্টটো কৰিছেগৈ জুবিন ফেন ক্লাব যোৰহাটৰ। বৰ ধুনীয়া লাগিছেগৈ আৰু বহুত মানে দেখিছে নহয় কিমান ভাল লাগিছে। আৰু ইয়াত বহুত ধুনীয়াকৈ আপোনাৰ গানৰ কথা কিছুমান লিখা আছে। মই আপোনাক কৈ আছোঁ বাৰু যে এবাৰ ঘৰলৈ আহিবা, মই কেনেকুৱা কি কৰোঁ চাবা, আৰু তেনেকৈ মোক লগ পাবাগৈ। ইয়াৰ কথাখিনি ৱালত তেনেকৈ লিখা আছে। তাৰ ওচৰৰে আপোনাৰ মই এতিয়া ৰাজমাও পুখুৰীলৈ আহিলোগৈ। ৰাজমাও পুখুৰী হয়তো যোৰহাটৰ বেছিভাগ মানুহে জানে ৰাজমাও পুখুৰী কথাষাৰ। যি যোৰহাটৰ নহয় মই তেওঁলোকৰ কাৰণে ক'বলৈ চেষ্টা কৰিছোঁ। ৰাজমাও পুখুৰী হ'ল আহোম ৰাজত্বকালত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহদেৱে তেওঁৰ মাতৃ ৰাজমাও কাৰণে এই পুখুৰীটো বনাইছিলে। এই পুখুৰীটো বহুত ডাঙৰ, আপোনালোকে দেখিব পাৰিছেই। কিবা বিঘা কিবা মানে হ'বগৈ, আৰু মই একজেক্টলি ক'বলৈ দিগদাৰ হৈছেগৈ। আৰু মই যিমান দূৰ গম পাইছোঁ এখন আপোনাৰ ৱালত ধুনীয়াকৈ লিখা আছেগৈ। এই সূৰ্যটো চাওকচোন, এতিয়া গধূলি সময় ডুবু ডুবু হৈছেগৈ, আৰু একদম কি ধুনীয়া সৌন্দৰ্য হৈছেগৈ। আৰু এয়া গেটখন, এই মেইন গেটখন বন্ধ আছেগৈ, আমি ছাইডৰ এখন গেট আছেগৈ, সেই গেটেৰে সোমাই আহি পালোগৈ। আৰু দেখিছেনে কাৰুকাৰ্য কিমান ধুনীয়াকৈ আঁকিছেগৈ, নহয় জানো বাৰু? দৃশ্যবোৰ নিশ্চয় ভাল লগা। আৰু আপোনালোকে যেতিয়া যোৰহাটলৈ ইয়াত এই ৱালখনত লিখা আছেগৈ আপোনাৰ চন্দ্ৰকান্ত সিংহদেৱে তেওঁৰ মাতৃ ৰাজমাৰ কাৰণে এই পুখুৰীটো খান্দিছিলে। আৰু ইয়াত বিঘাৰ কথাও লিখা আছে, আৰু ৱালত ধুনীয়াকৈ লিখা আছে ক'ত কেনেকুৱা কিছুমান কথা মানে কৰিব নালাগে, আমুক তামুক, বুজি পাইছে। আৰু এয়া এতিয়া পাৰ্কৰ লিখীয়া বহুতে ইভিনিং ৱাক কৰে। তাৰপিছত আৰু ৰাতিপুৱা শুলে নুশুলে মই ভালকৈ নাজানো বাৰু, কাৰণ এতিয়া আপোনাৰ সেই সময় 6:30 মান এনেকুৱা হৈছেগৈ। আৰু মহাটাউনত চবৰে কিছুমানে ইভিনিং ৱাক কৰিব আহিছে। তাৰপিছত পাৰ্কৰ লেখীয়া বহুতে আহিছে। আৰু ইয়াত কোনো এণ্ট্ৰি ফি নাই, তাৰপৰা যিয়ে যেনেকৈ ইচ্ছা মানে সেই হিচাপে আহিব পাৰে। আৰু যোৰহাটলৈ আহিলে আপোনালোকে যেনেকৈ মই ৰজা মৈদামলৈ গ'লোঁ, তাৰপৰা সমন্বয় ক্ষেত্ৰৰ কথা ক'লোগৈ। তাৰপিছত এয়াও আপোনালোকে ৰাজমাও পুখুৰীলৈ আহিব পাৰে। এইবোৰ ঐতিহাসিক জেগা, আৰু কাইলৈ পৰহি হয়তো ইয়াৰ ৰং ৰূপ বেলেগ হ'ব পাৰে। আৰু আমি বুৰঞ্জীলৈ এভুমুকি মাৰি চাব লাগে। মই মানে বুৰঞ্জী ভাল পাওঁ, মানে কিছুমান জেগাবোৰৰ কথা কৈছোঁ আৰু তেনেকৈ। আৰু যিয়ে যদি ভাল পায় ইয়াত এপাক আপোনালোকে আহিব পাৰে, আৰু যিয়ে ভাল নাপায় তাৰ কথা ক'বলগীয়া একো নাই বাৰু। তথাপি আৰু আপোনালোকে যদি সময় সুবিধা পায়গৈ, বুৰঞ্জী ভাল নাপালেও এই পুখুৰীটোৰ ওচৰলৈ আহি আপুনি ধুনীয়াকৈ ৰিলেক্স হৈ বহিব পাৰে। আৰু দেখিছে নহয় কিমান ধুনীয়াকৈ আপোনাৰ এইটো অংকন কৰিছেগৈ। এইটো আপোনাৰ এইপিনেও সেইপিনেও এখন আপোনাৰ এই জুবিনদাৰ সেইপিনেও মানে আহিছোঁ যে মই সেইপিনেও এখন গেট আছেগৈ, আৰু এইপিনৰ পৰা এখন গেট আছেগৈ। আপুনি দুপিনে ইচ্ছা কৰিলে আহিব পাৰে। কিমান ধুনীয়াকৈ এইবোৰ বনাইছেগৈ, একদম ড্ৰেগন টাইপৰ। এই কাৰুকাৰ্যবোৰ মানে কোনো ভাষা নাই। আৰু যি মানে কলা কৌশলীবোৰ বনাইছে তেওঁলোকক মানে কি ক'ম আৰু, তেওঁলোকক চেলুট টু দেম, মানে সকলোকে চেলুট। আৰু এইখন আপোনাৰ পুখুৰী ৰাজমাও পুখুৰী সমন্বয় এনেকৈ গোটেইখিনি লিখা আছেগৈ। তাৰপিছত তেনেকৈ আহি ভাল লাগিলে, মই অলপ সময় কটাইছোঁ ইয়াত, অলপ এপাক এনেকৈ মাৰি চাওঁ। আপোনালোকেও মই বাৰে প্ৰতি কৈছোঁ যেতিয়া যদি সময় সুবিধা পায়গৈ যোৰহাটলৈ আহে, ৰিলেক্স কৰিব, ইয়াত আহিব পাৰে, ভাল লাগিব। এয়া হ'ল যোৰহাট ঈদগাহ। আৰু ক্ৰিকেট আপুনিও খেলে, ময়ো খেলিও, সকলোৱে খেলে। দেখিছেনে ইয়াত আপোনাৰ সেই ঈদগাহৰ ভিতৰতে কিমান ধুনীয়াকৈ সকলোৱে ক্ৰিকেট খেলি আছে। এপাক চাওঁচোন বাৰু কোনে কেনেকৈ খেলি আছে। কিমান সৰু জেগাতে দেখিছেনে কিমান ধুনীয়াকৈ ল'ৰাবোৰে খেলি আছেগৈ। এয়া হ'ল ক্ৰিকেট। আৰু ক্ৰিকেটটো আমাৰ ভাৰত ক'ব গ'লে একদম ৰিলিজনে হয়গৈ, ধৰ্মই হয়গৈ, নহয় জানো? তাৰপৰা ওলাই আহি মেলি মই বিগ বজাৰৰ পিনে আহিছোঁগৈ। এই ৰাস্তাটো আপোনাৰ একদম মই এতিয়া গৈ আছোঁ দেই, মই সেইকে নকওঁ, মই গোটেইখিনি জেগাৰ কথা নামটো নাজানো। তাৰপিছত তেনেকুৱা টাইপৰ এইপিনে চাওঁচোন কেনে কি হয়গৈ। এটা কাম কৰোঁ বলকচোন, আমি যোৰহাটৰ ভিতৰতে অলপ ধুনীয়াকৈ আগবাঢ়ি গৈ থাকোঁ, ক'ত কি দেখা পোৱা যায়গৈ। এয়া আপোনাৰ হ'ল কি পাইছোঁ চাওঁচোন। দেখি পোৱা কিন্তু ইয়াৰ এই আপোনাৰ জিম হয়গৈ, অ'পেন জিম হয়গৈ, ভাল লাগিছে নহয় জানো বাৰু? চাওঁচোন বাৰু এয়া কি কৰিছে। অ'কে, মই কিছুমান বেলেগ জেগাতো দেখিছোঁ বাৰু, কিন্তু যোৰহাটতো আছেগৈ, ভাল হৈছে দেই। এতিয়া যেতিয়া অ'পেন জিম হৈছেগৈ, ফ্ৰী অফ কষ্ট, মানে সকলোৱে আহি মেলি এইবোৰ মানে ব্যায়াম কৰিব পাৰিব। যোৰহাট লিখা আছে দেখিছে নহয়, লায়ন্স ক্লাব অফ যোৰহাট। অ'কে,
আপোনাৰ এই অ'পেন জিমটো লায়ন্স ক্লাব অফ যোৰহাটে মানে আপোনাক স্পনচাৰ কৰিছেগৈ। সকলোৱে আহি মেলি ধুনীয়াকৈ শৰীৰ চৰ্চা কৰিব পাৰে, কোনো ডাঙৰ কোনো সৰু নাই, যিয়ে যেনেকৈ পাৰে যেনেকৈ বিচাৰে কৰিব পাৰে, নহয় জানো? ভাল লাগিছে। এতিয়া চাওঁচোন বাৰু এতিয়া কোনে কোনে কৰি আছে, কোনে কোনে নাই কৰা, নহয় জানো বাৰু? এয়া চাওক, ইয়াত লিখা আছে অ'পেন এয়াৰ জিম লায়ন্স ক্লাব অফ যোৰহাট। আৰু এওঁলোকে এতিয়া কি ধুনীয়াকৈ আপোনাৰ এক্সাৰচাইজ কৰি আছে, ভাল লাগিছে দেখি মেলি। কাৰণ সকলোৰে কাৰণ অ'পেন হয়গৈতো, এতিয়া ধৰক কিছুমানে দেখি মেলি, এতিয়া ধৰক এতিয়া কিছুমান জিমত কি হৈছে বহুত পইচা দিব লাগে, হয় নহয়? তেতিয়া কিছুমানে যাব নোৱাৰিবও পাৰে, যি তেনেকুৱা যে অ'পেন জিম হ'লে সৰু ছোৱালীজনী কিমান মৰম লাগিছে নহয়, তাই কিমান মানে জোলনাৰ লেখীয়া মানে খেলিব বিচাৰিছে, সেইটো আচলতে এটা নিষ্পাপ শিশুৰ মানে যিটো হেৰি হয়গৈ, তাই খেলা ধৰণৰ মানে ভালে কৰিছে। মানে মই আপোনাক কোনো শব্দৰে বুজাব পৰাকৈ নাই, সকলোৰে কাৰণে ভালে। কাৰণ তাইও দেখিছে নাই কি ধুনীয়াকৈ কিমান মানে কি ক'ম আৰু, বুজি পাইছে আৰু, নহয় জানো বাৰু? ঠিক আছে, চাওঁচোন বাৰু। আৰু সকলোৱে মৰম চেনেহ, তাৰপৰা যিটো ফূৰ্তি হয়গৈ, কেতিয়াবা কি হয়গৈ, এতিয়া অ'পেন জিম দিয়াৰ লগত মানুহৰ শৰীৰ চৰ্চাও হৈ গ'ল, তাৰপিছত আৰু তাহাঁতি বিচৰা হিচাপে ফূৰ্তিটো হৈ গ'ল। মুঠতে সকলোৱে ভালে কুশলে আৰু মনৰ ফূৰ্তিত থাকিলেই হয়গৈ, সেয়াই মই কামনা কৰোঁ। আৰু দেখিছে নহয় এওঁলোকক মানে কি ধুনীয়াকৈ আপোনাৰ এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিছে, মানে জোলনাৰ লিখে, সেইটো ওৱান কাইণ্ড অফ ফূৰ্তি হয়গৈ। আৰু এই ফূৰ্তিটোৰ আপোনাৰ কোনো টকা পইচাৰে কোনো কেতিয়াও কিনিব নোৱাৰে। তেতিয়া আমি লাহে লাহে আগবাঢ়োঁ। এই আপোনাৰ সোঁপিনে যোৰহাট ষ্টেডিয়াম হয়গৈ, তাৰপৰা অলপ আগলৈ গৈ থাকোঁচোন আৰু কি কি পাওঁগৈ, নহয় জানো? আপোনালোকৰ যোৰহাট সাংস্কৃতিক ঐতিহাসিক জেগা, আৰু এপাক মাৰি মাৰি চাওঁ যোৰহাটখনত কেনি কি কি আছে, নহয় জানো বাৰু? ব'লক আমি ধুনীয়াকৈ ঘূৰোঁ জেগাই জেগাই, গলিয়ে গলিয়ে। আপোনালোকে যেতিয়া যোৰহাটলৈ আহিব একো চিন্তা কৰাৰ প্ৰয়োজন নাই, ইয়াত আপোনাৰ ঢেৰ হোটেলবোৰ আছেগৈ। আপোনাৰ দেখিছে নহয় আমি এই ৰাস্তাটোৱে এতিয়া আহি আছোঁৱে, ইয়াত ঢেৰ হোটেল আছে, আপোনালোকে ধুনীয়াকৈ আহিব মানে থাকিব পাৰিব, একো টেনশ্যন একো কৰিব নালাগে, বিন্দাছ থাকিব পাৰিবগৈ। এতিয়া এই ৰাস্তাটোৱে গৈ চাওঁচোন বাৰু কেনি যোৱা যায়। অ'কে, এইটো আপোনাৰ বাছ ষ্টপ হয়গৈ, যিটো আপোনাৰ SSC বাছ ষ্টপ যিটো হয়গৈ সেইটো হয়গৈ। ইয়াৰ পৰা আপোনাৰ ধুনীয়াকৈ বাছবোৰ যায়গৈ, আপুনি যাব পাৰে যেনিয়ে যাব বিচাৰে আৰু মানে ইয়াৰ পৰা বহুতখিনি পোৱা যাবগৈ, নহয় জানো বাৰু? তেতিয়া আৰু আগলৈ গৈ থাকোঁচোন। অ'কে, এই ৰাস্তাটো কেনি যায় বাৰু চাওঁচোন বাৰু। অ'কে, ইয়াত আপোনাৰ কিবা আছে, আগলৈ গৈ চাওঁচোন বাৰু। ইয়াত আপোনাৰ লিখা আছে ক্ৰাফ্ট বাজাৰ 21 যোৰহাট। অ'কে, এইখন আপোনাৰ এক্সিবিশ্যনৰ লিখা হ'ব, ক্ৰাফ্ট বাজাৰ 2021, তাৰপিছত যোৰহাট লিখা আছে 11 AM to 8 PM ডেইলি। অ'কে, আদৰণি বুলি লিখা আছেগৈ। এইখন আপোনাৰ এক্সিবিশ্যন হয়গৈ। আৰু তেতিয়া ঠিক আছে, এটা কাম কৰোঁ, ধুনীয়াকৈ আগবাঢ়ি যাওঁচোন বাৰু। অৰ্গেনাইজ বাই ক্ৰাফ্ট কাউন্সিল অফ, অ'কে, তাৰপৰা 12 Feb to 21 Feb যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন প্লেগ্ৰাউণ্ড। এইখন আপোনাৰ খেলপথাৰ হয়গৈ যোৰহাট ডিষ্ট্ৰিক্টৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ। তাৰপিছত আগবাঢ়ি গৈ থাকোঁচোন বাৰু, নহয় জানো? ভিতৰতে আদৰণি, ৱেলকাম। এয়া হ'ল ভিতৰৰ দৃশ্য দেখুৱাবলৈ মই চেষ্টা কৰিছোঁগৈ। গৈ থাকোঁ, মই যেনি তেনি সোমাই যাওঁ, মোৰ তেনেকুৱা একো কথা নাথাকে, কাৰণ এয়াই হ'ল যাযাবৰী জীৱন যাত্ৰা। আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰি যাবগৈ, আৰু লাইক শ্বেয়াৰ কৰিলে মনটো ভাল লাগিব, সাহসো মানে মই পামগৈ নতুনকৈ ভিডিঅ' বনাবলৈ। আৰু আপোনালোকৰ মৰম চেনেহে দিলেহে মই লাহে লাহে আগবাঢ়ি গৈ থাকিব পাৰিম। আৰু ভুল ভ্ৰান্তি হ'ব পাৰে, সেইকাৰণে আপোনালোকে যাতে মোক এজন নিজৰে মাজৰে বুলি ভাবি মেলি ক্ষমা কৰে, নহয় জানো? কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব দেই। আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰম চেনেহৰ অবিহনে মই সদায় কৈ থকাৰ লেখীয়া কোনো অস্তিত্ব নাই। অলপ দেখুৱাওক, বেছিকৈ দেখুৱালে ভাল লাগিব, তথাপিও বাৰু ছাবস্ক্ৰাইব কৰি যাব, লাইক শ্বেয়াৰ কৰিবগৈ।
আপোনালোকে যদি বেয়া পায় তেতিয়াও মানে একো নাই, ডিছলাইক কৰিব পাৰে। আৰু যিটো সেইটো থাকে আইকনটো থাকে যে বেলৰ, ধুনীয়াকৈ বজাই দিব। তেতিয়া যদি মই যেতিয়া ভিডিঅ'বোৰ আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যন পাই যাব, নহ'লে নাপাব পাৰে। এতিয়া মই এক্সিবিশ্যনৰ ভিতৰত আহিছোঁগৈ আৰু এইবোৰ চাই ফুৰিছোঁগৈ যেনি। তাৰপিছত মোৰ কেমেৰাটো মানে মই মোবাইলটোতে কৰি থাকোঁতো গমেই পাইছে আৰু সেইটো হাই এণ্ড কেমেৰা নহয়গৈ। তবে যিয়ে হওক বাৰু একো নাই বাৰু, ইমান আৰু এতিয়া ক'বলগীয়া একো নাই বাৰু। এয়া আপোনাৰ চব সাজ পোছাকবোৰ আছেগৈ, ইয়াত লিখা আছেগৈ। তো এটা কাম কৰোঁ, এতিয়া ধুনীয়াকৈ এইখিনি মই এপাক মাৰি চাওঁ আৰু লগতে আমি একেলগে ঘূৰোঁ, নে কি কয়? ব'লক। এয়া হায়দৰাবাদ পাৰ্লছ। অ'কে, মুকুতা। হায়দৰাবাদৰ মুকুতা বহুত আপোনাৰ পপুলাৰ আৰু ফেমাছ হয়গৈ। মানে মুকুতা বুলি ক'লে হায়দৰাবাদৰ আপোনাৰ ভাল আৰু মানে মই শুনা হিচাপে কথাখিনি কৈছোঁ আৰু তেতিয়া ইয়াত আপোনাৰ সেই এক্সিবিশ্যনত মানে হায়দৰাবাদৰ এইখিনিও ওলাইছেগৈ। আৰু ইয়াত আপোনাৰ লিখা আছে ইয়াত বোৱা মেখেলা চাদৰ শাৰী পোৱা যায়গৈ। আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ। আপোনালোকে যাতে সকলোৱে ভালে ভালে থাকে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে অতি সোনকালে আজিলৈ আহিছোঁ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব।